হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এটা ইজি আৰু আছামিজ এথনিক ডিছ। চ' আশা কৰোঁ আপোনালোকে ভাল পাব। চ' প্ৰথমে মই কেৰাহীখন পাতি ল'লোঁ, তাতে অকণমান সৰিয়হৰ তেল দিছোঁ, তেজপাত আৰু শুকান জলকীয়া দি মই ফোৰণ দি ল'লোঁ। তাতে মই ডাঙৰ চাইজৰ এটা পিঁয়াজ কাটি পেলাই দি দিলোঁ আৰু সেইটো মই ৰঙা হোৱালৈকে ফ্ৰাই কৰি তাতে আদা নহৰুৰ পেষ্ট দি দিলোঁ। আৰু আদা নহৰু পেষ্টটো যাতে কেৰাহীত লাগি নাযায় তাৰ বাবে অকণমান মই পানী এড কৰিছোঁ। আপোনালোকে দেখিছে চাগে মই সকলোবোৰ মছলা এনেকৈ ৰেডি কৰোঁ ৰেচিপিৰ বাবে। তাৰপিছত মছলাৰ ভিতৰত আছে ইয়াতে জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, শুকান জলকীয়া পাউডাৰ, হালধি আৰু সোৱাদ অনুসৰি নিমখ। আৰু দি পেলাই মই এনেকুৱা নোহোৱালৈকে মই ফ্ৰাই কৰি থাকিম মছলাখিনি। মছলা ফ্ৰাই হোৱাৰ পাছত ইয়াতে মই চিকেন আৰু আলু দিছোঁ। আলুটো অপশ্যনেল হয় আৰু পাৰিলে চিকেনটো লোকেল চিকেন ল'ব লাগে, খাই বহুত বেছি টেষ্ট হয়। কিন্তু মই আজি নাছিলে সেইকাৰণে মই ব্ৰইলাৰ চিকেন দিয়ে ফ্ৰাই কৰি আছোঁ। তাৰপিছত এনেকৈ ঢাকিম লৰাম তেনেকৈ প্ৰায় 10-15 মিনিটমান মই ফ্ৰাই কৰি ল'লোঁ আলু আৰু মাংস। তাৰপাছত সেইখিনি ভালকৈ ফ্ৰাই হোৱাৰ পাছত মানে সিজি যোৱাৰ পাছত ইয়াতে মই কলডিলখিনি দি দিলোঁ। মোৰ আকৌ কলডিলটো আজি পৰিলে পাহাৰীয়া কলডিল, খাবলৈ যে ইমান বেছি টেষ্টি হৈছে নহয়। এই ৰেচিপিটো আজি ট্ৰাই কৰি চাব এবাৰ ঘৰত, আৰু কৰেই চাগে প্ৰায় সংখ্যক অসমীয়া মানুহৰ ঘৰত এইবোৰ ডিছ চলে। চ' এনেকৈ মই ভালকৈ ফ্ৰাই কৰি গৈছোঁ যেতিয়ালৈকে মানে কি হয় কলডিলখিনি ইয়াতে মানে মেল্ট হৈ নাযায়, মানে গলি নাযায়। যেতিয়ালৈকে কলডিলখিনি গলি নাযায় তেতিয়ালৈকে মই ফ্ৰাই কৰি আছোঁ। তাৰপিছত যেতিয়া ভালকৈ কলডিলখিনি ভজা হৈ গ'ল তেতিয়া মই ইয়াতে উতলা গৰম পানী দি পেলাই এতিয়া মই পানীটো কমি যোৱালৈকে উতলি থাকিবলৈ দিম। যেতিয়া পানীটো কমি গৈছে মই এইটো জোখতে ৰাখিছোঁ। জুইটো বন্ধ কৰি লাহেকৈ মই ঢাকোন মাৰি দিম ৰেষ্ট কৰিবৰ বাবে। এয়া চাওক আমাৰ ৰেডি হৈ গৈছে ৰেচিপি। তাৰপিছত মই ছোৱালীক খুৱাব লৈছোঁ। এয়া কলডিল মাংস লৈছোঁ, আলু লৈছোঁ। তাৰপিছত ইয়াতে মই অকণমান দিনৰ মাছৰ জোল আছিলে মই সেয়াও লৈছোঁ আৰু ডাইৰেক্ট মই এনেকৈ খাওকচোন, ইমান ধুনীয়াকৈ খাইছে, খাবলৈ খুব ভাল পায় এনেকৈ বনাই দিলে। তো আজিলৈ বাই বাই।